এয়া পিকনিক খাবলৈ যাব ওলাইছোঁ ইফালে চাকাত পাম নাই পাম মাৰি থকা হৈছে জীৱন লিক হৈ আছে চকাটো উপায় নাই আৰু স্বাগতম জনাইছোঁ বালাবাৰী বছৰ অন্য এটা ভিডিঅ' লৈ আৰু আজি মানে থিয়েটাৰৰ কোনো ভিডিঅ' নহয় থিয়েটাৰ ৰিলেটেড ভিডিঅ' নহয় আজি গৈ আছোঁ আমি এটা পিকনিক খাব নেফানি এইটো হেৰি হয় চাগে উৰিয়াম ঘাটৰ ফালে নেফানি তো তাতনো গৈ কি হয় কি কৰোঁ প্ৰায় দেখাই থাকিম ভিডিঅ'টো আপোনালোকক একদম শেষলৈকে চাই থাকিব লেটছ গ' বজাৰ কৰি পূৰা ৰেডি বিলাহী মাংস বাঁহগাজৰ লগত বনোৱা হ'ব আলু লোৱা হৈছে জোগাৰ পাতিবিলাক চব ধুনীয়া লাগিছে ধুনীয়া লাগিছে এখন নাগালেণ্ড হয় নহয় এখন নাগালেণ্ড হা নেফানি আমি আহি পালোঁ নেফানি পূৰা পিকনিক খাই আছে মানুহে চাৰিওফালে আৰু আমি খাম ইয়াত আমি বহাই দিলোঁ ভাত গেছ জ্বলি আছে অকণ অকণ এতিয়া জুইটো উঠাব লাগে আৰু মাংস বনাব লাগে আৰু গাহৰি বইল হ'ব দিছোঁ আমি তলফালে জুয়ে নাই আজি হোৱা আশা সেইটো জ্বলি আছে সেইটো জুম কৰি চাব লাগিব তুমি ওচৰত যায় এইখিনি ভিউ বঢ়িয়া লাগিছে নিমখ অলপ দি দিব লাগিছিল দিয়া নিমখ অলপ এনে আমি নিমখ ধাৰ কৰি আনিছোঁ তাৰ পৰা নাপালি কি কৰিবা আনিছিল যে ললিপপ জুইটো বেছি হৈছে চব দে যাব এইবিলাক মানে তেলটো পৰিছে ন সেইকাৰণে ওলাই গৈছে কাহিনী ইমানেই গাহৰি আনিলোঁ মানে থোৱা জেগা নোহোৱা গৈছে এইখন তাত ঘণ্টামান পিছত মোটামুটি আমাৰ এইটো ৰেডি ভাতটো বস্তু এটা আলাৰ এইটো নাস্তা বনাই আছে অ' চৰি চালাড pork with veg বনাইছে গাহৰি पका है हां केस करके ना डबल सोचले क्या पका है ओ यानी लो का तक लो ये ले लो প্ৰথমবাৰৰ কাৰণে চোনপাপৰি দি গাহৰি খাম আজি চোনপাপৰি নাই কালাৰ আহি গৈছে ঐ ধুনীয়া কালাৰ এটা আহিছে এইখন কি হৈছে ক'ব পৰা নাই আৰু লাষ্টত গম পাম ৰিজাল্টটো কি হয় প্ৰথমত যে সেইটো যে দিলা যে নেক্সট লেভেল এনেকৈ দিবা গেলা অঁ লাষ্টত ধৰি মাৰি দিয়ে এইফালে মাংস মোটামুটি ৰেডি ধুনীয়া বাদ দিলে এইফালে চালাড ৰেডি আমাৰ খোৱাহে কথা আৰু গ্লাছ ধৰিলেহে বেগ ধৰে নেকি দাম্বাৰ হয় নাই ক্লাছডাল ধৰি কালাৰ মজা আহিছে কৰি ল'ব লাগে অঁ পাম মাৰিব লাগে আগত অকণমান ক্লাছডাল ধৰি ল'ব লাগে চোনপাপৰি দিয়া গাহৰি মাংস
তহঁতি কেলা লেতেৰা পেতেৰা দিলি ধুই দিছোঁ আমাৰ ভাতটো ৰেডি পূৰা ইফালে মাংস চালাড ভাত ইমান চেণ্ট ওলোৱা নাই ডিমাপুৰ ফালৰ আৰু সেইফালৰটো অলপ বেলেগ পাহাৰীয়া চেণ্ট ওলোৱা নাই তোৰ যেনেকৈ গোলাঘাটৰ আৰু ভাতটো মাছ আছে খাই লওঁ কিন্তু এইটো হেৰি নহয় আকৌ এইটো আমাৰ মানে অসমৰ নহয় খাই লওঁ উঠি দেখাইছোঁ আপোনালোক সেইখিনি পাহাৰীয়া বাকীখিনি দেখা আছে বুলি কৈছিলোঁহে খালি দেখাব নোৱাৰিলোঁ ডেকা ল'ৰাৰ পিকনিক জানে বাকীখিনি ইতিহাস তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো চাই যদি অলপ ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তো আজিৰ কাৰণে আহিছোঁ টিল দেন দাদা বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম